সকলোকে পুনৰবাৰ মোৰ আন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে ভাইটিৰ বাৰ্থডে ভাবিলোঁ ৰাতিপুৱাৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু এইফালে ভাইটি শুই আছে ৰাতিপুৱা এতিয়া 7টা বাজিছে মই স্কুল যাওঁ এইটা আমাৰ পোৱালিটো ঘুমু কৰি আছে হেপী বাৰ্থডে থেংক ইউ কৈ দিয়া থেংক ইউ অঁ সেইটো আমাৰ হেপী বাৰ্থডে মই স্কুলৰ পৰা আহি যাম দেই পটককৈ গুড মৰ্ণিং এইটো বাই 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 যাওঁ আৰু বৰষুণ ইমান বৰষুণ দিছে চাওকচোন ধৰিব পাৰিব নোৱাৰিব নাজানো বাৰু একদম বৰষুণৰ ওপৰত বৰষুণ দি আছে স্কুল যাবলৈকে দিগদাৰ হৈ যাব এতিয়া সকলো যাব লাগিব বাই বাই সময় হৈ গ'ল বাই স্কুললৈ গৈছিলোঁহে আধা বাটতে পৰিলোঁ পৰি মেলি এতিয়া ঘৰলৈ আহিলোঁ বেছি দুখ নাপালোঁ বাৰু অকণমান চেলি অলপ খালোঁ ইমান বেয়া ৰাস্তা নহয় তাতে কেনেকুৱা বতৰ বৰষুণৰ বতৰত আৰু যোৱাটো ঘৰ আহি পালোহি আৰু তিতিবোৰটো আদায় গোটেই কাপোৰ কানি অৱস্থা নাই ভাল যে ৰেইনকোটটো আছিলে বুলি অলপমান বাচিলোঁ আৰু কাপোৰ কানিবোৰ পিন্ধাৰ কাৰণে নহ'লেতো অৱস্থা বেয়া হৈ গ'ল ইমানেই ৰাস্তা বেয়া সেইফালে মানে কৈছোঁ আৰু পৰি মেলি আদায় হৈ আহিছে এইটো আমাৰ বাৰ্থডে বয় পৰি আছে বিচনাত কি কৈছ আজি কাৰ বাৰ্থডে নো আজি তোমাৰ বাৰ্থডে নেকি অঁ বুলি কৈ দিয়া বাৰ্থডে কৈ দিয়া তুমি কেক কাটিবা নাই আজি কাটিম কৈ দিয়া কাটিবা আৰু মম জ্বলাবা নাই মম জ্বলাব লাগিব নে লাগিব কৈ দিয়া অঁ লাগিব তুমি আজি কিমান বছৰ হ'লা কোৱাচোন 15 year কৈ দিয়া অঁ গুড বয় কোনটো ৰিদ মাইনা ককা গুড বয় নেকি না আমাৰ ৰিদ মাইনা এইটো বুলি কৈ দিয়া কাহু এইটো মোক বলি যাইছো আমাৰ ৰিবলি বাই কি দিলে তোমাক হাফ পেণ্ট দিলে হয়নে বাই বাই কৈ দিয়া যেন হাফ পেণ্ট দিলে দেই হাফ পেণ্টটো পিন্ধিবা দেই মই দেখাই দিওঁ ন হাফ পেণ্টটো দেখাই দিওঁ ন আমাৰ জান মানে জিন্স পিন্ধিব নোৱাৰে নহয় হয়নে তাৰ ভৰিটো অশান্তি হৈ যায় হয়নে ভালৰ অৱস্থা চাওক গোটেই একদম বাথৰুমলৈকে পানী ক'ৰ কি বস্তু আহিছে আৰু এইফালে চাওক গোটেইখন বানপানী মোক ফোনটো নিবলৈকে ভয় লাগিছে পাই পৰিলে হৈছে আৰু এইটো গোসাঁইঘৰ শৰাইখন দিছে তাৰ বাৰ্থডে বুলি আচলতে গোসাঁইঘৰতে শৰাইখন দিলে সদায় দিয়াবলৈ নাপায় হাত লাগি যায় সেইকাৰণে দিয়া নহয় এবাৰ যিহেতু ৰাতিকে লাগিছে সেইকাৰণে দিনতে মায়ে শৰাইখন দি দিলে দিব নোৱাৰি গোসাঁইঘৰলৈ ইমান গেলা পানী পৰিব লাগিব ইয়াত চব গোটেইখন পানী এইবোৰো একেবাৰে গোটেই চেচ স্কুল নগ'লে কি হ'ব ঘৰৰ কামখিনিকে কৰিব লাগিব পানী লওঁ চুলিখিনি তেতিয়াহে কৰিব পাৰিম ঘৰ চৰ সৰা একদম ভাল নালাগে মোৰ কাম কৰি হ'লেও কৰিব লাগে জিকা নামাই দেই নমু কৈ দিয়া বাবা মায়ে নমু কৰিলে নি তোমাক মায়ে নমু কৰিলে কৃষ্ণ কৈ দিয়া কৃষ্ণ বুলি কৈ দিয়া নকয় এইকেইটা মই দিয়া ভাইটিক পেণ্টকেইটা দেখাত বহুত ডাঙৰ লাগে কিন্তু তালৈ এইকেইটা হয়গৈহে হাফ পেণ্টকেইটা যিহেতু এতিয়া গৰম দিন তাকতো লাগিব হাফ পেণ্ট গৰম উঠে এতিয়া চব কাপোৰ তালে টান হৈ গ'ল শকত হৈছে ন সি তেতিয়া ডাঙৰো হৈছে অলপ সেইকাৰণে এইকেইটা মানে এতিয়া এনেকুৱা হৈছে মোৰ কাপোৰ তালে হৈ যায় মানে মোৰ কাপোৰবোৰ টান মোলে যিবোৰ টান হৈছে এইবোৰ তালে হয় মানে চলি যায় বাৰু তেনেকৈ এইকেইটাকে তাক দিম আৰু এটা আগতে ল'লে বাৰু এইটো মোৰ হয় এটা আগতে দিয়ে থৈছোঁ বাবা ৰিবলি বাই দিয়া পেণ্ট পিন্ধিলা
পিন্ধিলোঁ বুলি কৈ দিয়া পিন্ধিলোঁ ৰিমলি বা বুলি কোৱা আকৌ আইটোক আৰু তুমি ভাত খালানে ভাত খালোঁ কোৱা খালোঁ মই টিউশ্যন কৰিবলৈ গ'লোঁ ল'ৰাটো গা চা ধুৱাই মেলি আজৰি আজি ধুনু পানীয়ে গা ধুলা ন তুমি আজি ধুনু পানীয়ে গা ধুলা ন ৰিমলি কোনজনী এইজনী হয়নে ৰিমলি বাই নাপালেই তোমাক গা ধোৱাটো দেখিবলৈ মায়ে ধুৱাই দিয়ে আইটো শুনিবা মই লগাই দিম দেই কিনুচানি লগাই দিম দেই কিয় বহিবা অঁ বহা মই ধৰি দিছোঁ বহা জোৰ লগোৱা অঁ বাবা পাৰি গ'ল তালি কৈ দিয়াচোন তালি এয়া আছিলে পায়স বনাব মায়ে চাউল তিয়াই থৈছে তেজপাত লগত চাউল তিয়াইছে নেকি দি থৈছে আৰু এইফালে এইটো কেক বনালে সেইটো ধুনীয়া বনিছে বাৰু ঘৰতে বনাইছে কেক আৰু এয়া এতিয়া পায়স বনাব লৈছে কি খাই আছ ইমান ধুনীয়া টোপনি ধৰিলেও চকুৱে দেখিয়ে পেলাই তুমি শুলা নে গোসাঁই মানুহ নাই কোৱা কৈ দিয়া হাগু কৰিছে বাৰ্থডে দিনাখন হাগু কৰিছে কেলে হাগু কৰিছ নতুন পেণ্টটোতে হাগু কৰি দিলে হা কেলে হাগু কৰিছ ইমান কোমলীয়া চিঙৰাৰ ভিডিঅ' গৈছিলোঁ বজাৰ চজাৰ কৰি আহিলোঁ সেইটো আমাৰ ৰিদমেনে বহি আছে বুজিছা বহুত দেৰি হৈ গ'ল 7টাই বাজিলে ভাল এতিয়ালৈকে কোনো অহা নাই নহ'লে মায়ে মোক ঠেকেচি পেলালেহেঁতেন বস্তুখিনি থৈ লওঁ কি কৈছ বাহ কেকটো সজাই ল'ব লাগিছিলে অৱস্থাটো কি হৈ গ'ল কেকটো ভালকৈ নেৰালি নেকি এইটো ভাল আছে এইটো দে অঁ তেনেকৈ সজাই দিওঁ ৰ কেকটো এইটো কেকটো ঘৰতে বনাইছে মায়ে এডালটো মোৰ বাৰ্থডেৰে হয় নাই মা এডালটো মোৰ মমকেইটা মোৰ বাৰ্থডেৰে হয় এইফালে পায়স বনাইছিলে হৈ গ'ল চাগে পায়স সেয়াই আৰু প্ৰসাদ শৰাই দিছিলে ব'লা বহিবা ব'লা হা অঁ দিয়া মোক দিয়া বাবা কি কৰিব হাঁহিছে এনেকৈ হাঁহি দিছে দেৰি হৈছে ভাবিলে কিবা একদম পংকজে কৈছে মোৰ মূৰটো ঘূৰাই গ'লগৈ আৰু বোলে ৰঙা নীলা কলা দেখি ইমান কম থাকিলে আৰু বোলে হেয়া কি চলাইছে ইদমেনা হেপী বাৰ্থডে কৈ দিয়া ভৰিটো নমাই দে জ্বলিব জানো তেওঁ হাত দুটা যোৱাই নাই মাৰি আছে সোমাই গ'ল যে কিনো এবাৰহে জ্বলে এইবিলাক ন নজ্বলে কম দিয়ে নজ্বলে এনেই চৌহে এইবিলাক ন ভিতৰত আছিলে সূতাডাল জানে পিং লৈ উলিয়াই দিয়ালে নাথাকে অঁ হৈ যাব দে
জ্বলিব জ্বলিব আছে তলফালে গ'লে আৰু সিহঁতি কটাই আনে মানে হ'ব দে হ'ব দে আৰু বেছি খুলি দিলে একেবাৰে আঙুলিয়ে কটাই বনাই কাটি দে এইফালে খাদ্য দে হ'ব দে অটো যোগাৰ কৰি ৰঙা নুমাব এতিয়া ক Go happy birthday to you. Hugoi lo. Hugoi re. Happy birthday to you. Hugoi de. Hugoi de. Hugoi de. কৈ দিয়া ক Baba, happy birthday to you. Kotai ro Islam. Ro. Ei de. Tai khanna. Ate 300 de. কুঁৱাত থৈ গালি ডাঙৰখন এইয়া আহি গ'ল হাঁহি মানে আহিলে কাটিলে উই হাঁহি যোৱা তাইক মাজত লৈ ল আজি চটপট খুলে দিম আজি নহয় সেইদিনাখন একদম ধুনীয়াকে শিলগুটি দম এটা আছে ওপৰত গৈ থেংক ইউ কৈ দিয়া থেংক ইউ কৈ দিয়া থেংক ইউ কোৱা ৰিলি ঢুকিয়া হিমলি বাবা অকমান কি লাগি থাকে কৈ দিয়া দাদাক চাই কৈ দিয়া দাদাক কৈ দিয়া হেপী বাৰ্থডে কৈ দিয়া হেপী বাৰ্থডে দিয়া বাছ হৈ যাব আৰু এখন সেই বান্দা পাই দেচোন পায়সখিনি নাই দিয়া ন পায়স নাই দিয়া চামুচ দিয়া নাই তুমি কি কৈছা পাউট কৈ দিয়াচোন পাউট কৈ দিয়া এনেকৈ দিয়া এনেকৈ চা এনেকৈ কৈ দিয়া এনেকৈ দিয়া আৰু পাউট কৈ দিয়া পাউট আৰু জিভাখন উলিয়াই দিয়া আৰু খং উঠিলে কেনেকৈ কয় খং উঠিলে হাঁহি মানে খং উঠিলে আৰু কৈ দিয়া ভুটনি লাগিছে ৰিম্পিটোক দেখিবলৈ লৈ আনিছোঁ ৰ'বা লৈ আনিছোঁ কৈ দিয়া এজনী আমাক কোন হয় মই কোন হয় ইমি আৰু এজনী কোন হয় এজনী ইমি নহয় পম্পি পম্পি ব'লা ঘূৰা বিশেষকৈ কৰা নাছিলোঁ মাংস বনাইছিলোঁ আৰু পোলাও বনাইছিলোঁ যিটো বহুত পেটেকা টাইপ হৈ গ'ল কেলৈ নাজানো চাউলটো বহুত সময় তিয়াই থোৱাৰ কাৰণে নেকি আৰু এনেকৈ ভিডিঅ' কৰা নহ'লেই মই পটাপট অকণমান ভাগৰ লাগিলে অকণমান যিমান পাৰোঁ দেখাই দিলোঁ আৰু বনাইছোঁ নাই কৰা তোমাক
এতিয়া খাই বৈ চব গ'ল, ভাগৰ লাগি গ'ল। লাষ্টলৈ মানে একো দেখাবলৈও মোৰ ইমান মন নগ'লে আৰু ইমান বেছি ভাগৰ লাগিলে। আৰু এতিয়া এইটো শুলে আৰু দেখাই দিওঁ ৰ'ব। গুড নাইট, গুড নাইট জন্মনো, গুড নাইট, গুড নাইট once again, happy birthday, thank you, গান দিলে thank you, গান দিলে গান দিম ৰ, তই শুই থাক দে, দাঁতকেইটা নাই, দাঁতকেইটা শেষ। গুড নাইট। আৰু ইমানতে আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।